সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি মই লৈ আহিছোঁ অসমীয়া জিকে হৈছে এনে এটা বিষয় যাক আচলতে শিকি শেষ কৰিব নোৱাৰি। আজি এটা শিকিলে কাইলৈ পুনৰ নতুন কিবা এটা শিকিবলগীয়া থাকে। এনেদৰে শিকি যাওঁতে আপোনাৰ জ্ঞানৰ ভঁৰাল চহকী হৈ গৈ থাকে, যিয়ে আপোনাক জীৱনৰ বাটত সফলতাৰ বগাবলৈ সঁহাৰি জনাব। নমস্কাৰ বন্ধুসকল, মোৰ নাম নিতামণি কাকতি। আপোনালোকে চাই আছে মোৰ চেনেল Edu Creations। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে তলতে থকা লাইক চিম্বলটো চুই দিব আৰু বেল আইকনটো টিপি দিব। তেতিয়া মই বনোৱা নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তেন্তে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লা, লেটছ ষ্টাৰ্ট। কোনে ৰামায়ণ অসমীয়া ভাষালৈ অনুবাদ কৰে? উত্তৰটো হ'ব অনন্ত কণ্ডলীয়ে। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি? উত্তৰটো হ'ব ত্ৰিপিটক। কৰবেট জাতীয় উদ্যানখন ক'ত আছে? উত্তৰটো হ'ব উত্তৰ প্ৰদেশত। ভাৰতৰ কোন ঠাইত প্ৰথম দূৰদৰ্শনৰ ব্যৱস্থা হৈছিল? উত্তৰটো হ'ব নতুন দিল্লীত। অসমৰ পশ্চিম সীমাত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰটো হৈছে বাংলাদেশ। অসমৰ পুৰণি নাম কি? উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। মধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰে? উত্তৰটো হৈছে ছাৰ আইজাক নিউটনে। ভোটা তৰাটো কি? উত্তৰটো হ'ব শুক্ৰ গ্ৰহটোৱেই হৈছে ভোটা তৰা। চন্দ্ৰমাহ কাক বোলে? চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ 29 দিন অৰ্থাৎ 29.5 দিন সময় লয়। এই সময়খিনিকে এক চন্দ্ৰমাহ বোলে। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে। ভাৰতৰ সংবিধান কেতিয়া গৃহীত হয়? উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰীত। আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে বাইবেল। পৃথিৱীৰ আহ্নিক গতিৰ ফলত কি হয়? উত্তৰটো হৈছে দিন ৰাতি হয়। পৃথিৱীয়ে এবাৰ আৱৰ্তন কৰোঁতে কিমান সময় লয়? উত্তৰটো হ'ব 24 ঘণ্টা। আমাৰ দেশত কেতিয়া প্ৰথম ৰেলপথ নিৰ্মাণ হয়? উত্তৰটো হৈছে 1853 চনত। এছিয়াৰ ভিতৰত ডাঙৰ লৌতিখাৰ কাৰখানা ক'ত আছে? উত্তৰটো হ'ব জামছেদপুৰত। বৰ্তমান অসমৰ জিলা কেইখন? উত্তৰটো হৈছে 34খন। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীক কোনে নিয়োগ কৰে? উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে। আশা কৰিছোঁ ভিডিঅ'টো চাই যথেষ্ট ভাল পালে। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই শেষ কৰাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আপোনালোকৰ মৰম আৰু শুভকামনা মোৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ'ব। আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে কুশলে থাকক, ভালে থাকক, বাই বাই।